হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা চাটনি ৰেচিপি। বলকচোন ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। ইয়াত মই মান ধনিয়া, মছন্দৰী, নহৰু, জলকীয়া, নিমখ, তেতেলী আৰু সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ ব্যৱহাৰ কৰিম। এতিয়া এটা মিক্সিৰ জাৰ লৈছোঁ। মিক্সিৰ জাৰত মই পোনপ্ৰথমে মছন্দৰীখিনি সৰু সৰুকৈ কাটি ল'ম, কিয়নো মছন্দৰীখিনি সৰু সৰুকৈ কাটি নল'লে আমাৰ চাটনিখিনি খাবলৈ ভাল নালাগিব আৰু পেষ্টটো বনালেও স্মুথ হৈ নপৰিব। সেয়েহে মই মছন্দৰীখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। মই এই মছন্দৰীখিনি কাটি হোৱাৰ পিছতে অন্যান্য সামগ্ৰীসমূহো দি যাম চাটনিখিনিৰ কাৰণে। মছন্দৰীখিনি কাটি হোৱাৰ পিছতেই মই ইয়াত এফাল পিঁয়াজ যে লৈছিলোঁ, সেই পিঁয়াজখিনি সৰু সৰুকৈ কাটি থৈছিলোঁ, সেই পিঁয়াজখিনিও ইয়াত দি দিম এতিয়া। আৰু পিঁয়াজখিনি দিয়াৰ পিছতেই মই ইয়াত ব্যৱহাৰ কৰিম মই কাটি থৈ দিয়া মান ধনিয়াখিনিও মই কাটি ল'ম, আপোনালোকক মই দেখুৱাই যাম। এতিয়া চাওক, মই মান ধনিয়াখিনি লৈ লৈছোঁ আৰু সৰু সৰুকৈ কাটি দিম। মান ধনিয়াখিনি কাটি হোৱাৰ পিছতেই মই ইয়াত নহৰুখিনি যে লৈছিলোঁ, নহৰুখিনিও দিম। এয়া চাওক, মান ধনিয়া কাটি হ'ল। কাটাৰ পিছতে মই ইয়াত নহৰুখিনি ব্যৱহাৰ কৰিছোঁ। নহৰুখিনিৰ পিছতে মই যিকেইটা জলকীয়া লৈছিলোঁ, জ্বলাটো নিজৰ সোৱাদ অনুযায়ী দিব। মই 4টা জলকীয়া ব্যৱহাৰ কৰিম। সেই জলকীয়াকেইটা মই সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়াকেইটা কাটাৰ পিছতে মই যিখিনি গুটি এৰুৱাই পেলাই তেতেলী থৈছিলোঁ, সেই তেতেলীখিনিও মই দি দিম। তেতেলীৰ গুটিখিনি এৰুৱাই নল'লে খাবলৈ ভাল নহ'ব, গোটা গোটা ৰখি যাব। সেয়ে আপোনালোকে মন কৰিব যে তেতেলীৰ গুটিখিনি এৰুৱাই ল'ব। মই ইয়াত গুটি এৰুৱা তেতেলীখিনিও দি দিছোঁ। ইয়াত এতিয়া মই মিক্সিত এটা স্মুথ পেষ্ট কৰিম আৰু মই ইয়াত প্ৰয়োজন অনুসৰি পানী ব্যৱহাৰ কৰিম। আপোনালোকে নিজৰ পচন্দ অনুসৰি পানী দিব, যিমানখিনি সামগ্ৰী লয়। মই ইয়াত আধা গিলাচতকৈও কম পানী ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এটা মিক্সিত এটা সুন্দৰ পেষ্ট বনাম। পেষ্টটো বনোৱাৰ পিছত দেখাই আছোঁ আপোনালোকক। এয়া চাওক, ইমান ধুনীয়া এটা পেষ্ট হৈছে, সুন্দৰ। এতিয়া মই এটা বাতিত আপোনালোকক উলিয়াই দেখাইছোঁ কিমান ধুনীয়া পেষ্ট হৈছে। চাটনিখিনি দেখিবলৈ যেনেকুৱা ধুনীয়া হৈছে, ইয়াৰ সোৱাদটো বৰ ধুনীয়া। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই ইয়াত নিমখ দিম। নিমখটো সোৱাদ অনুযায়ী দিব। মই নিমখটো অলপ কমকৈ ব্যৱহাৰ কৰোঁ, সেইটো কাৰণে মই অলপ কমকৈ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী ল'ব। এয়া চাওক, চাটনিখিনি কেনেকুৱা হৈছে। চাটনিখিনি আপোনালোকে ভাল পালে ৰেচিপিটো এবাৰ ট্ৰাই কৰিব। এয়া চাওক কিমান ধুনীয়া হৈছে চাটনিখিনি। আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগলৈও মোৰ চেনেলটোক মৰম দিব বুলি আশা কৰিলোঁ।